Hello everyone, পুনৰবাৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি গৈছোগে ঘৰলৈ বুলি এয়া মোৰ জাজলি বা আৰু এফালে বাৰ লৰা কাৰবুক হেতি গুৱাহাটীৰ পৰা আহিছে তাৰ পিছত এতিয়া লখিমপুৰৰ পৰা আমি ধেমাজি অভিমুখে গৈ আছো আহিয়ে আমি ৰাজ হোটেলত ঘুমাই ললো কিবা এটা খাম বুলি এয়া আহি গ'ল গৰম গৰম পুৰি খাই লওঁ আৰু এতিয়া আমি পাই গ'লোহি ধুনীয়া সৰিয়হৰ ফুলৰ মাজেৰে হালধীয়া চব এতিয়া গাঁও এয়া আহি পাইছোহি আৰু ঘৰ সন্মুখতে আৰু আহি পায়ে এয়া দেখিছে নহয় কয় নহয় নাতি হাতীৰ সমান বুলি এয়া দেখিছে আহি পায়ে আমি ডাইৰেক্ট পাকঘৰত সোমাই লৈলো এয়া খাবলৈ কি আছে নে বুলি এয়া যা যোগাৰ চলি আছে আৰু এফালে গাহৰি অকণমান ভাজি লৈছোঁ কাৰণ আমাৰ শাহুমাই আমি আহিম বুলি একদম বনাই থৈছিলে চব্জি এয়া অলপ খৰিকাত দিওঁ আৰু অলপ ভাজি লৈছোঁ আহি পাই এয়া দেখিছে নহয় চব্জিৰ বাগানলৈ আহি গ'লোঁ এয়া ধুনীয়া ডাঙৰ লাই পাত অলপ ছিঙি লওঁ আজি ৰাতিৰ কাৰণে আৰু আজি ৰাতিৰ বাবে মাটিমাহ বনাম আজি ৰাতি হেল্ল' গাইজ এয়া আমাৰ ভাগৰ ল'ৰা কাৰবুক তাৰপিছতে আমি এয়া পিঠাগুড়ি অলপ খুন্দিবলৈ আহি গ'লোঁ আমাৰ ঢেঁকী এনেকুৱাই দেই ৰাইজসকল এয়া আমাৰ জা-জুৱলি দেই তিনিগৰাকী আমাৰ এফালে নীলাগৰাকী ডাঙৰ বা আৰু এফালে ৰঙাগৰাকী মাজু আৰু মই একেবাৰে সৰু তাৰপিছত এয়া ঘিলা পিঠা অলপ বনাম আৰু টেকেলি পিঠা অলপ বনাম বুলি ভাবিছোঁ কেনেকুৱা হয় নাজানো ফাৰ্ষ্ট টাইম মই টেকেলি পিঠা বনাম মতো এয়া হ'ল নেক্সট মৰ্ণিং দেই যিহেতু সোমবাৰ হয় নিৰামিষ সেইটো কাৰণে মিক্স ফ্ৰাই বনাইছোঁ আৰু এফালে জবৰা মানে লাচত তাৰপিছত এনেদৰে আমাৰ ভাগ বতৰা হৈ গৈছে খাই বৈ আজৰি হয় তাৰপিছত মই এয়া মোৰ অলপ উকনি হৈছে সেইটো কাৰণে অলপ উকনি চাব দিছোঁ উকনি চাই হোৱাৰ পিছত হেনা অকণ লগাই ল'লোঁ যিহেতু বহুত দিন হেনা লগোৱা নাই সেইকাৰণে হেনা অলপ লগাই লৈছোঁ তাৰপিছত এয়া আমাৰ উৰুকাৰ ৰাতি আমি এনেদৰে অলপ ফূৰ্তি কৰিলোঁ নাচিলোঁ নেক্সট মৰ্ণিং বিহুৰ দিনাখন এয়া ওলাই ল'লোঁ গা পা ধুই ৰাতিপুৱাই মেজিত সেৱা কৰিমগৈ বুলি আৰু এই চেগতে কওঁ সকলোলৈকে ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকিল দেই ঈশ্বর মেজি ডাঙরিয়া নয় যে নলুমুং লুগল অকয় কুমতাগা এমদা দেমু পরমানে পাডুম 40 বছরে আইলা দুদব বুলু আসিন মান কাম দম বনো আশীর্বাদ কো বিলাঙ্কা সেৱা কৰি আহি এয়া ঘৰত
গাহৰি মাংস অলপ বইল কৰি লৈছোঁ তাৰপিছতে বনাম আৰু এয়া দেখিছে একদম ঘৰৰ মানে লোকেল মাছ এয়া পুঠি মাছ কেইটামান পুৰি লৈছোঁ জুইত পুৰি খোৱা মজাই বেলেগ হয় নহয় বাৰু খাই বৈ ওলাই গৈছোঁ আমি আমাৰ মানে ডাঙৰ শহুৰ দেউতাক মানে আমাৰ যিহেতু নিজৰ শহুৰ দেউতা নাই আমাৰ একেবাৰে ঘৰৰ ডাঙৰ শহুৰ দেউতাৰ ওচৰত আমি সেৱা কৰিব গৈছোঁ সকলো মিলি জা-জুৱলি গোটেইবোৰ মিলি আমি সেৱা কৰিবলৈ আহিছোঁ সেৱা কৰি আহি এতিয়া মেজি ঘৰত এতিয়া আমাৰ খানা অলপ চলিছে আৰু নাচ গানো হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক